Hi everyone, welcome back to my channel Rimi's World. আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু আজি মই বিশেষ একো নহয় একদম সৰু সিম্পল এটা ৰেচিপি তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই কেনেকৈ বনাইছোঁ সকলোখিনি মই ভালদৰে দেখুৱাই যাম আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া ভালকৈ বুজি পাব তেনেহ'লে বলক মই মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ আজি মই বনাব ওলাইছোঁ সয়াবিনৰ তৰকাৰী মই সয়াবিনখিনি ভালদৰে গৰম পানীত নিমখ দি বইল কৰি পানীখিনি টুকি পেলাই মানে ভালদৰে চেপি লৈছোঁ পানীটো থাকিলে ভালকৈ ফ্ৰাই নহয় আৰু মই দুটা মিডিয়াম সাইজৰ আলু আৰু ইফালে মই গৰম মছলা তেজপাত গোটা জিৰা লং ইলাচি আৰু অলপ মই দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছোঁ আৰু ইফালে শুকান জলকীয়া আৰু আদা নহৰু পেষ্ট এয়া কেৰাহীত মই তেল দিলোঁ তেলখিনি গৰম হোৱাৰ পাছত মই এটুকুৰকৈ আলু দি দিলোঁ আৰু আলুখিনি মই মিডিয়াম সাইজতে কাটিছোঁ আৰু আলুখিনি আগতে ফ্ৰাই কৰি ল'লে কেঁচা গোন্ধখিনি নাইকিয়া হৈ যায় আলুখিনি এনেকৈ ভজাৰ পাছত মই ইয়াৰ লগত সয়াবিনখিনি দি দিম এয়া দেখিছে কালাৰটো চেঞ্জ হৈছে গোল্ডেন ব্ৰাউন কালাৰ হৈছে আৰু ইয়াৰ লগত মই সয়াবিনখিনিও দি দিছোঁ দি পেলাই ভালকৈ ফ্ৰাই কৰি ল'ম 5 মিনিটমান সময় ভালকৈ ফ্ৰাই কৰাৰ পাছত কালাৰটো যেতিয়া চেঞ্জ হ'ব তেতিয়া মই এইখিনি কেৰাহীৰ পৰা এক্সট্ৰাকৈ মই কাঢ়ি ৰাখিম এয়া মই কেৰাহীৰ পৰা সয়াবিন আৰু আলু ফ্ৰাইখিনি এক্সট্ৰা কৰি ৰাখিছোঁ তাৰ পাছত মই আৰু অলপ তেল আগৰ তেলখিনিয়ে তাতে মই আকৌ কেঁচা পিয়াজ কাটি থোৱাখিনি দি দিলোঁ এইখিনি মই ফ্ৰাই কৰি ল'ম তাৰ পাছত মই ইয়াৰে পেষ্ট বনাম মানে কাৰীটো পিয়াজৰে হ'ব বিলাহীও দিব পাৰে আজি মোৰ ওচৰত বিলাহী নাছিলে কাৰণে মই পিয়াজেদিয়ে বনালোঁ এনেকৈ মই পিয়াজখিনি ফ্ৰাই কৰি ল'ম যেতিয়া কালাৰটো অলপ চেঞ্জ হ'ব তাৰ পাছত মই এই পিয়াজখিনিত মই গোটা জিৰা লং ডালচেনি ইলাচি গৰম মছলা এনেকৈ অলপ মিক্স কৰি মই ইয়াৰ লগত ভাজি ল'ম আৰু এয়া মই কাঢ়ি ল'লোঁ পিয়াজখিনি আৰু এইখিনি মই পেষ্ট কৰি ল'লোঁ এয়া দেখিছেনে খুব পাতল হৈছে পেষ্টটো আৰু গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ গৈছে তাৰ পাছত মই মছলাখিনি কেৰাহীত ভাজিছোঁ অলপ সময় আৰু এইখিনি তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে এই মছলাৰ পৰা তেলটো ওলাই নাযায় আৰু এয়া অলপ সময় ভাজাৰ পাছতে এয়া দেখিছে তেল ওলাইছে মছলাৰ পৰা আৰু ইয়াতে মই ভাজি থোৱা আলু আৰু সয়াবিনখিনি দি পেলাই আকৌ ভাজিম এইখিনি মিক্স কৰি লৈ ভালদৰে 5 মিনিটমান সময় আকৌ মই ফ্ৰাই কৰিম এনেকৈ ভালকৈ মছলাখিনি ভাজ খোৱাকৈ ভাজি ল'ব লাগে তেতিয়া খাবলৈ খুব টেষ্ট হয় আৰু মছলাখিনি সোমাই যায় আৰু মই ইয়াতে সোৱাদ অনুসৰি হালধি গুড়ি আৰু নিমখ দি ল'ম এয়া মই নিমখ দিলোঁ আৰু ইয়াৰ পাছত মই আৰু অলপ সময় গোটেইখিনি মিক্স কৰি ফ্ৰাই কৰি ল'ম এয়া দেখিছে গোটেই মছলাখিনি লাগি গৈছে আৰু ইয়াৰ পাছত মই যিখিনি আছিলে মানে মিক্সিত যিখিনি মছলা তাৰ লগত পানী মিলাই মই দি দিছোঁ আৰু পানী মই বেছি দিয়া নাই কাৰণ মই বেছি পনীয়া নকৰোঁ আপোনালোকৰ নিজৰ জোখমতে পানীটো দি ল'ব আৰু একদম শেষত মই এচামুচ গৰম মছলা দি মই তৰকাৰীখন নমাই দিম এয়া দেখিছে উতল আহিছে সেইবাবে মই গৰম মছলা দি দিলোঁ আৰু ভালকৈ মই মিক্স কৰি ল'ম তৰকাৰীখন আৰু এয়া তৰকাৰী প্ৰায় হৈছেই আৰু মই এতিয়া তৰকাৰীখন নমাই দিম এয়া আজি মোৰ ৰেচিপি হৈ গ'ল ৰেডি কেনেকুৱা লাগিছে জনাব ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু কেনেকুৱা লাগিছে জনাব নাপাহৰিব আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া মই আজিলৈ আহোঁ পুনৰ এটি নতুন ভিডিঅ'ত মই আকৌ লগ পাম তেতিয়াহ'লে বাই বাই আৰু কেনেকুৱা লাগিছে জনাব নাপাহৰিব